হেল্ল' গাইজ, কি খবৰ সকলোৰে? এয়া আজি ব্লগটো পথাৰৰ পৰা আৰম্ভ কৰিছোঁ। পথাৰত মানে কি কৰিব গৈছোঁ জানেনে? এয়া চাওক ধান ট্ৰেক্টৰে যে মৰণা মৰাৰ পিছত ধানবিলাক বাচি যায়, মানে তলত পৰি যায়, সেই ধানবিলাক জাৰিব লাগে। পিছত দেউতাই চালি চালি গৈ আছে, মই জাৰি আছোঁ। এয়া জাৰি আছোঁ। জাৰিব হ'লে ভালকৈ নাজানো দেই, কোনেও বেয়াকৈ যাতে নকয়। লাষ্টত এয়া হৈছে আৰু কমপ্লিট, অলপমান বাকী আছে। দেউতাই কিবা কিবি কৰি আছে, ময়ো ধান জাৰি আছোঁ। তাৰপিছত বৌ গ'ল, বৌয়ে জাৰি দিলে অলপমান, ময়ো জাৰি শেষ কৰি পেলালোঁ। কামবোৰ থাকিলে থাকি যায়, সেইকাৰণে লগৰ কামবিলাক লগতে কৰি শেষ কৰি দিব লাগে। এয়া তাৰপিছত এয়া কি কৰি আছিলোঁ, বৌয়ে ভিডিঅ'ত নোলায়, সেইকাৰণে মনে মনে ভিডিঅ' অকণ কৰি থলোঁ। এয়া দেউতা, ইফালে বৌয়ে কৈ আছে নকৰিবি নকৰিবি। এয়া আৰু ভিডিঅ'টো চোৱাৰ বাবে ধন্যবাদ থাকিল সকলোলৈকে। আজি